শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত আজি 4 বছৰ হ'বলৈ হৈছে আৰু এই সময়ত এতিয়াও শান্তি চুক্তি স্বাক্ষৰকাৰী আৰু চুক্তিৰ যিবিলাক দল সংগঠনৰ নেতা আৰু কেডাৰ ৰঞ্জন দৈমাৰী আৰু 7 আদাৰ্ছ তেওঁলোকে CBIৰ জিম্মাত বা জেলত আছে আৰু বৰ্তমানৰ NIA কোৰ্টত 56 টোটেল 63 NDB কেডাৰ তেওঁলোকে যাৱজীৱন কাৰাদণ্ড বা কিছুমানৰ ট্ৰায়েল পৰ্যায়ত কাৰোবাৰ 10 বছৰ কাৰোবাৰ 12 বছৰ কাৰোবাৰ 15 বছৰ অতিক্ৰম হোৱা পিছতো তেওঁলোকক মুকলি কৰি দিয়া নাই আমাৰ দাবী আইনী যি প্ৰক্ৰিয়াই নাথাকক কিয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তিৰ স্বাৰ্থত যেটো চুক্তি হৈছিল চুক্তিৰ 4 বছৰ এতিয়া হ'বলৈ হৈছে তো ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এটা দৃঢ় ৰাজনৈতিক পদক্ষেপ লৈ পেলাই তেওঁলোকক মুকলি আকাশত আনিব লাগে 2024 নতুন বছৰত আমি মানে বাট চাইছোঁ আশাৰে বাট চাইছোঁ যে কিবা নহয় কিবা এটা ভাল খবৰ আহিব আৰু এই ক্ষেত্ৰত বড়ো জনগোষ্ঠীৰ চুক্তি স্বাক্ষৰকাৰী হৈ এপছুৰ তৰফৰ পৰা মহামান্য ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আৰু অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিঙা ডাঙৰীয়াক আমি এটা পত্ৰ প্ৰেৰণ কৰিম যাতে তেওঁলোকক বিনা চৰ্তে শান্তিৰ স্বাৰ্থত তেওঁলোকক মুকলি আকাশত এৰি দিয়ে ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমি পত্ৰ প্ৰেৰণ কৰিম 3 নম্বৰ বিষয় অহা কাইলৈ আলফাৰ আলোচনাপন্থী যি গোট বহু প্ৰত্যাশিত যি শান্তি আলোচনা আৰু শান্তি চুক্তি 29 ডিচেম্বৰ 2023 অহাকালি 5 বজাত নতুন দিল্লীত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আলফাৰ মাজত ত্ৰিপাক্ষিক চুক্তি হ'বলৈ গৈ আছে আমি যোনটো গম পাইছোঁ আৰু এই ক্ষেত্ৰত শান্তিৰ স্বাৰ্থত যিহেতু চুক্তিখন হ'বলৈ গৈ আছে আমি অসমৰ ভূমিপুত্ৰ বা আমি বাসিন্দা হিচাপে এই চুক্তিক শান্তিৰ স্বাৰ্থত আমি আদৰণি জনাইছোঁ সমান্তৰালভাৱে সেই চুক্তিখন কৰিবলৈ যাওঁতে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি জনগোষ্ঠীৰ কোনো যাতে ক্ষয় ক্ষতি নহয় কোনো যাতে আঘাত নাহে কোনো চুক্তিৰ দফা যাতে তেনেকুৱা ক্ষয় ক্ষতি হোৱাকৈ যাতে লিপিবদ্ধ নকৰে তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আলফা যি মানে কোৰ্ট আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ আৰু শান্তিৰ কাৰণে আমি আদৰণি জনাইছোঁ আৰু আনহাতে সেই চুক্তিটো কৰিবলৈ যাওঁতে যাতে কোনো বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলৰ যাতে কোনো ক্ষয় ক্ষতি বা আঘাত নাহে তাৰ কাৰণে বিশেষ এটা তেওঁলোকে মানে নজৰ ৰাখি যাতে চুক্তিটো সম্পাদন কৰে তাৰ কাৰণেহে আমি আহ্বান আৰু দাবী ৰাখিলোঁ ধন্যবাদ নিজৰ প্ৰতিশ্ৰুতি মতে কাম কৰা নাই চুক্তি ৰূপায়ণ চলি আছে কিন্তু আখৰে আখৰে ক্ষিপ্ৰতাৰে যিখিনি দফা ৰূপায়ণৰ কথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেওঁলোকে ক'তবা নহয় ক'তবা স্থবিৰ কৰি পেলাইছে আৰু ক'তবা নহয় ক'তবা এইটো ৰৈ গৈছে থমকি ৰৈ গৈছে তো ইয়াৰ কাৰণে যোৱা জানুৱাৰী মাহত 60খন গাঁও অন্তৰ্ভুক্তৰ যি ঘোষণা কৰা হৈছিল আৰু আজি 2023 মানে 28 তাৰিখ ডিচেম্বৰ এই বছৰ শেষ হ'বলৈ গৈ আছে 41 গাঁওহে বিটিআৰ শান্তি চুক্তিমতে বিটিআৰৰ অন্তৰ্ভুক্ত কৰা হ'ল তো ইয়াৰ কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ আৰু যোৱা 30 নৱেম্বৰত দিল্লীত আমাৰ জইণ্ট মনিটৰিং কমিটি যি মিটিং হৈছিল শীতকালীন যি পাৰ্লিমেণ্ট সেশ্যন হৈছিল সেই সেশ্যনত আমি আহ্বান জনাইছিলোঁ যে BTADটো বিটিআৰ নামাকৰণ দিয়া আৰু লগতে 46টা যি MCLA 40+6 নমিনেটেড 60খন যি 54+6 যি বনাব লাগে এই বিষয় আৰু 3 নম্বৰটো হ'ল যিখিনি ছাবজেক্ট যিখিনি বিভাগ সেইখিনি যি এনহেন্স কৰিব লাগে যে 3টা বিভাগ অতিৰিক্তভাৱে তাক সংযোজন হ'ব সেই 3টা বিষয়টো সংশোধন 6ষ্ঠ অনুসূচিত 6 শিডিউল সংশোধন আনি সেইটো পাছ কৰাৰ কাৰণে যি আমাৰ এটা দাবী বা আৰ্জি আছিল সেইটো কেন্দ্ৰীয় চৰকাৰে কৰা নাই পালন কৰা নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্টকৈ কৈছোঁ যে চৰকাৰে কথামতে কাম কৰিব লাগে প্ৰতিশ্ৰুতি মতে 2024 আহি আছে আহিবলৈ আৰু দুদিন মাত্ৰ বাকী আছে তো যদি প্ৰতিশ্ৰুতি মতে যদি তেওঁলোকে পালন নকৰে আখৰে আখৰে ৰূপায়ণ নহয় নিশ্চয় আমি গণতান্ত্ৰিক পন্থা বা পথ আমি আহি থকা দিনত আমি বাছি ল'বলৈ আমি বাধ্য হ'ম এই কথাটো মই চৰকাৰৰ প্ৰতি আহ্বান আৰু দাবী জনাইছোঁ।